সফলতা মূৰ্ত হোৱা ওম শান্তি আজিৰ মুৰলী 30 তাৰিখ 4 মাহ 2023 অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী প্ৰতিটো গুণ আৰু শক্তিৰ অনুভৱত বিলীন হৈ যোৱা অৰ্থাৎ সৌভাগ্যশালী হোৱা বৰদান বাণী আৰু মন দুয়োটাৰে একেলগে সেৱা কৰোঁতা সহজে সফলতা মূৰ্ত হোৱা বাণীৰ লগতে সংকল্পৰ শক্তিৰে সেৱা কৰা এয়াই শক্তিশালী অন্তিম সেৱা যেতিয়া মন আৰু বাণীৰ সেৱা দুয়োটা সংযুক্ত ৰূপত হ'ব তেতিয়া সহজে সফলতা হ'ব ইয়াৰ দ্বাৰা দুগুণ ফলাফল পোৱা যাব বাণীৰ সেৱা কৰোঁতাটো কম আছে বাকী চোৱাচিতা কৰোঁতা অন্য কাৰ্যত যিসকল থাকে তেওঁলোকে মনেৰে সেৱা কৰিব লাগে ইয়াৰ দ্বাৰা বায়ুমণ্ডল যুগযুক্ত হ'ব প্ৰত্যেকেই বুজক যে মই সেৱা কৰিব লাগে তেতিয়া বাতাবৰণো শক্তিশালী হ'ব আৰু সেৱাও দুগুণ হৈ যাব শ্লোগান সদায় একৰস স্থিতিৰ আসনত বিৰাজমান হৈ থাকা তেতিয়া অবিচলিত হৈ থাকিবা ওম শান্তি